এঘৰ মানুহৰ এযোৰ কুকুৰা আছিল। এদিন নিচেই পুৱাতেই মতা কুকুৰাটোৱে কক কক বুলি ডাক দিলে। লগে লগে তাৰ ঘনীয়েকজনীও উমনিৰ পৰা উঠিল। তাই এইকেইদিন উমনিত বহিছে, গতিকে গিৰিয়েকক খুদকণ যি পায় তাইলৈকে লৈ আহিবলৈ কৈছে। হেৰা শুনিছা, মোলৈকে যি পায় আপুনি লৈ আহিব, মইতো যাবই নোৱাৰোঁ, জানেহে আপুনি। মতা কুকুৰাটোৱে জাবৰ বিচাৰি বাহিৰলৈ ওলাল। জাবৰৰ দম এটা দেখি সি খুচৰিবলৈ ধৰিলে। পোক পৰুৱা যি পায় তাকে খাবলৈ ধৰিলে আৰু মোনাত ভৰাবলৈ ধৰিলে। হঠাৎ জাবৰৰ মাজত ওলাল এটা তিৰবিৰাই থকা মুকুতা। মুকুতাই কুকুৰাৰ মন ভুলাবলৈ বুলি কুকুৰাটোক ক'লে, ককাইটি মোলৈ চোৱা, মই কিমান ধুনীয়া, মোক পিন্ধিলে তুমিও ধুনীয়া হৈ যাবা। কুকুৰাটোৱে মুকুতাটোক উত্তৰ দিলে, মানুহে পিন্ধিলেহে তোমাক ধুনীয়া লাগিব, তোমাৰ পৰা মোৰ পেট নভৰে নহয়, তোমাতকৈও খুদকণ এটা মোৰ বাবে বহুত ভাল। এই বুলি কৈ কুকুৰাটোৱে তাৰ নখেৰে মুকুতাটো উফৰাই দি আকৌ খুদকণ বিচৰাত লাগিল।